লাফিং বুদ্ধ কবি বিৰিঞ্চি ৰাভা। এদিন মই এটা পিতলৰ চাৰিমূৰীয়া লাফিং বুদ্ধলৈ আনি মোৰ শোৱনি কোঠাৰ এচুকত সযতনে বহুৱাই ৰাখি থলোঁ। মই ঘৰত ওলাওঁতে সোমাওঁতে সি মোক সদায় তাৰ চাৰিখন মুখেৰে হাঁহি দেখায়। এন্ধাৰতো সি মোৰ ফালে চাই চাই হাঁহি মাৰি থাকে। তাৰ খুলুচা হাঁহিত মোৰ গুমুঠা পৰা মুখেৰে এটা হাঁহিৰ মিচিকনি বাগৰি যায়। মোৰ মৰহি যোৱা মনটিও পুনৰ সজীৱ হৈ উঠে আৰু তাৰ স্বতঃস্ফুট হাঁহিত মোৰ মনোবলো দুগুণে বৃদ্ধি পায়। তাৰ অন্তৰত কিজানি লেখ মানুহ দুখ নাই, সেইকাৰণে তাক মই কোনোদিন কন্দা দেখা নাই। মোৰ মাৰ মৃত্যুৰ দিনাও তাক মই হাঁহি মাৰি বহি থকা দেখিলোঁ। মোৰ মৃত্যুৰ দিনাও সি নিশ্চয় হাঁহি হাঁহি বহি থাকিব, সি নিশ্চয় হাঁহি হাঁহি বহি থাকিব, হাঁহি হাঁহি বহি থাকিব। লাফিং বুদ্ধ কবি বিৰিঞ্চি ৰাভা।